Hello and welcome back to my YouTube channel. Namaskar আৰু আপোনালোকক সকলোকে মোৰ YouTube চেনেলটোলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো হয় লক্ষী পূজাতে মই কৰিছিলো। লক্ষী পূজা হ'ল আজি দুদিনমান। মই আপোনালোকৰ ওচৰত লক্ষী পূজাত ভিডিঅ' কৰি ৰাখিছিলো কিন্তু এডিট কৰিব টাইম পোৱা নাছিলো। মোৰ কিছুমান বিশেষ কাম থকাৰ বাবে আজি মই আপোনালোকৰ ওচৰত ভিডিঅ'টো আগবঢ়াই দিছো যাতে মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পায় যদি ভাল পায় তেন্তে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ মৰম আশীৰ্বাদত যাতে মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিব পাৰো আৰু লৈ আহিব পাৰো আৰু আপোনালোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মৰম দি আশীৰ্বাদ কৰে যেন মই আৰু আগুৱাই যাম আগলৈ হোষ্টেলৰ পৰা আহি পাই মই মাৰ লগত বজাৰ গলো বজাৰত যিখিনি বস্তু দৰকাৰ হৈছিল সকলোখিনি বস্তু কিনিলো আৰু ঘৰৰে কিছুমান সৰু সুৰা প্ৰয়োজনীয় বস্তু দুটামান আছিল হেগিটা বজাৰ কৰিলো তাৰ আগতে মায়ে সকলোখিনি বজাৰ কৰিলেই মই গৈ পাই সৰু সুৰা বস্তু কেইটামান বজাৰ কৰি ঘৰ আহিলো তাৰ পাছত পূজাৰ কামত লাগিব আৰম্ভ কৰিলো মাৰ লগত এটা পূজাৰ কাম মানে মাৰ এইবোৰ কামত মই হেল্প কৰি দিছিলো আৰু মায়ে পূজাৰ কাৰণে বস্তুবোৰ যোগাৰ কৰিছিলে সো ময়ো তাতে অলপ চলপ হেল্প কৰি দিছিলো লগতে দেউতাও কৰি দিছিলে মাক হেল্প এবাৰ পোৱালিটো মাজে মাজে উৎপাত কৰি থাকে সো আপোনালোকে চাই থাকক মই মা আৰু দেউতাক কিমানখিনি হেল্প কৰিছোঁ আৰু আমাৰ ঘৰত লক্ষী পূজা কেনেকৈ পাতিছে সকলোখিনি দেখাই আছোঁ আৰু সকলোখিনি বস্তু আমাৰ যোগাৰ হৈ গ'ল ইয়াত মায়ে সকলোখিনি বস্তু যোগাৰ কৰি ল'লে তাৰপাছত লাহেকৈ পূজা আৰম্ভ কৰিব আৰু আমদালি কাটিব আছিলে সো মই দেউতাৰ লগত আমদালি কাটিব ল'লোঁ কাৰণ আমদালি কাটি দুৱাৰত আইৰিব লগা হৈছিল সেইবাবে মই আমদালি কাটিছিলোঁ দেউতাৰ লগত মিলি মোক বৌয়ে ভিডিঅ' কৰি আছিল যেতিয়া মই আমদালি কাটি আছিলোঁ কাৰণ মই কাম কৰি থকাত মোৰ ভিডিঅ' কৰিব মই পৰা নাছিলোঁ সব বৌয়ে কৰি দিছিলে ভিডিঅ'বোৰ যিমানখিনি পাৰে বৌয়েও হেল্প কৰি দিছিলে মোক ভিডিঅ' বনোৱাত এতিয়া মই দেউতাৰ লগত আমদালি কাটি আছোঁ তো আপোনালোকক পাছত মই লগ পাই আছোঁ আমদালি কাটি লওঁ তাৰপাছত আমাৰ ঘৰত মানে লক্ষী পূজা আৰু কেনেকৈ সৰু সুৰাকৈ পাতিছোঁ আৰু তাকে আপোনালোকক যিমানখিনি পাৰিছোঁ দেখাব চেষ্টা কৰিছোঁ চাওক আৰু মই কি কৰোঁ দেউতাৰ লগত আমদালি কথা হোৱাৰ পাছত মোৰ পিঠা খুন্দিবও আছিলে চ' পিঠা খুন্দিবলৈ মই ৱৰ্লত অকলে অলপ প্ৰব্লেম হ'ল সেইকাৰণে মই মিক্সাৰ গ্ৰাইণ্ডাৰতে পিঠাখিনি খুন্দিবলৈ আৰম্ভ কৰিছিলোঁ তাৰ বাবে মই যোগাৰ কৰি লৈছিলোঁ এতিয়া মই পিঠাখিনি খুন্দিব আৰম্ভ কৰিছোঁ পিঠা খুন্দি আপোনালোকক লগ পাই আছোঁ আলপনা আঁকিবলৈ এইখিনি বস্তু যোগাৰ কৰিছোঁ মই ইয়াতে আঁকিম আলপনাটো তো মই আঁকি লওঁ বনাই লওঁ আলপনা তাৰপিছত আপোনালোকক লগ পাই আছোঁ এতিয়া আলপনা আঁকিম ইয়াতে তো আঁকি লওঁ আপোনালোকক লগ পাই আছোঁ
পূজা কৰিব আৰম্ভ কৰিলে মা পূজাৰ মানে লক্ষী থানত বহিলে আমাৰ এতিয়া পূজা কৰিব আৰম্ভ কৰিব আৰু ময়ো মোৰ কামত লাগো কিছুমান কাম আছে আপোনালোকে ইমানখিনিয়ে মোৰ ভিডিঅ'টো দেখাব পাৰিছোঁ বাকী আৰু ইয়াতে মোৰ ভিডিঅ'টো ইয়াৰ পৰা আৰু ভিডিঅ' কৰা নহ'ল লক্ষী পূজাৰ দিনা মই আৰু যিমানখিনি পাৰিলোঁ মই ভিডিঅ' কৰিলোঁ আৰু সকলোখিনি ভিডিঅ' মই কৰা নাই বৌ কৰিছে মই যিমানখিনি সময় পালোঁ আপোনালোকৰ ওচৰত লক্ষী পূজা আমাৰ ঘৰত কেনেকৈ পাতিছিলে সেইখিনি সকলোখিনি দেখালোঁ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু শ্বেয়াৰ কৰি দিব যাতে আপোনালোকৰ বন্ধুসকলৰ আগত তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত আজিলৈ মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ বাই বাই লাভ ইউ অল